হেল্ল' এভৰিৱান। বহুত মহিলাৰে পিৰিয়ডছৰ পেইনৰ সৈতে যুঁজি আছে। পিৰিয়ডছৰ সময়ত যিটো ক্ৰেম্প আহে, যিটো ভয়ংকৰ ক্ৰেম্প আহে, সেইটো যোনসকল ভুক্তভোগী হয় তেওঁলোকেহে গম পায়। আৰু তাৰ কাৰণে কি হয়, কিছুমান মানুহৰ জ্বৰলৈকে উঠি যায়, বমিটিং হয়, জ্বৰ হয়, বেক পেইন হয়, পেটৰ বিষৰ লগে লগে গাৰ বিষ হয়, ভৰি বিষ হয়, কঁকালৰ বিষ হয়, গোটেই বিষবোৰেই আৱৰি ধৰেহি। চ' আমি কিছুমান মানুহেতো, কিছুমান মহিলাইতো মেডিচিন ল'বলগীয়া অৱস্থা হৈ যায়। আমি বহুত মানুহে নাজানো যে আমাৰ গাতে কিছুমান এনেকুৱা পইণ্ট আছে, যিবোৰ পইণ্ট প্ৰেছ কৰিলে আমি নিজৰ বেমাৰ বহুতখিনি বস্তু ভাল কৰিব পাৰোঁ। তাৰ কাৰণে এই একুপ্ৰেছাৰ বুকত আছে যে আমি পিৰিয়ডছৰ ক্ৰেম্পৰ কাৰণে এনেকুৱা এটা পইণ্ট আছে, যিটো পইণ্ট প্ৰেছ কৰিলে আমাৰ পিৰিয়ডছৰ ক্ৰেম্পটো লাহে লাহে কমি আহিব। তো তাৰ কাৰণে মই দেখাই দিওঁ যে কোনটো পইণ্ট হয়। সৰু গাঁঠি আছে, সৰু গাঁঠিৰ পৰা 4টা আঙুলি ওপৰত ধৰিব, এনেকে ওপৰত ধৰি ইয়াতে এটা আপোনালোকে পইণ্ট পাব হা, প্ৰেছাৰ পইণ্ট হয় এইটো। এই প্ৰেছাৰ পইণ্টত যদি আপোনালোকে প্ৰেছাৰ দিয়ে, এইটোক একুপ্ৰেছাৰ পইণ্ট বুলি কোৱা হয়। এইটোক যদি আপোনালোকে প্ৰেছাৰ দিয়ে, এটলিষ্ট 10 to 15 মিনিটছ মান এইটোক প্ৰেছাৰ দি ৰাখিব, আৰু দেখিব যে লাহে লাহে পিৰিয়ডছৰ যোনটো ক্ৰেম্প আহিছে সি নিজে নিজে কমি আহিব। আৰু এই ভিডিঅ'টো মই বিচাৰোঁ যে শ্বেয়াৰ কৰক, আপোনালোকৰ ভণ্টি বা বাইদেউৰ লগত শ্বেয়াৰ কৰক, যোনে মানে এনেকুৱা ক্ৰেম্পৰ লগত যুঁজি আছে পিৰিয়ডছৰ সময়ত, যোনে এই পেইনৰ ভুক্তভোগী হয়, তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু বহুত মহিলা ইয়াৰ পৰা উপকৃত হ'ব। থেংক ইউ।